সময়ৰ চক্ৰ যেতিয়া ঘূৰিব লয়, তেতিয়াই সকলোবোৰ সলনি হ'ব লয়। সেইবাবে ভাল সময়ত অহংকাৰ নকৰিব আৰু বেয়াৰ সময় আহিছে বুলি ভাঙি নপৰিব। ভগৱান শ্ৰীকৃষ্ণই কোৱা কেইটিমান গীতাৰ অমৃত বাণীৰ সৈতে মই নমস্কাৰ, মই জয়ন্ত শইকীয়া, আপোনালোকে চাই আছে আছাম মটিভেটৰ। এজন ব্যক্তিৰ চিন্তাধাৰাই সকলো। আপুনি যেনে ধৰণৰ চিন্তা কৰিব, আপোনাৰ জীৱন তেনেধৰণে আগবাঢ়িব। নিজকে সদায় মূল্যায়ন কৰিব, আপোনাৰ ক'ত ভুল হ'ল আৰু আপুনি এতিয়া কি কৰা উচিত সেইটো বিচাৰ কৰিব। আপুনি সকলোবোৰ ভাল কাম কৰাৰ পিছতো মানুহে আপোনাৰ বেয়াখিনিয়ে সদায় মনত ৰাখে। সেইবাবে আনে কি কয় তাৰ ওপৰত ধ্যান নিদিব, আপুনি আপোনাৰ কামৰ ওপৰত ধ্যান দিয়ক। এইটো মই কৰিব পাৰিম, এইটো আত্মবিশ্বাস। কেৱল মইহে কৰিব পাৰিম, এইদৰে ভবাটো অহংকাৰ। গতিকে আত্মবিশ্বাসক আঁকোৱালি লওক, অহংকাৰক নল'ব। আন্ধাৰৰ মাজত যেনেকৈ পোহৰ জিলিকি উঠে, সেই একেদৰে সত্য এদিন পোহৰৰ দৰে জিলিকি উঠে। সেইবাবে সদায় সত্য পথ অনুসৰণ কৰক। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, প্ৰত্যেকজন মানুহে কৰ্ম কৰা। এই জগতখনেই কৰ্ম জগত। তুমি তোমাৰ কৰ্ম কৰি যোৱা, কিন্তু কোনো ফলৰ আশা নকৰিবা। আৰু যেতিয়াই আপুনি আপোনাৰ কৰ্মৰ পৰা সুখৰ অনুভৱ কৰিব, আনন্দ লাভ কৰিব, তেতিয়াই বুজিব যে আপোনাৰ কৰ্মই শুদ্ধ পথ অনুসৰণ কৰিছে। ভাল ফল পাবলৈ সদায় ভাল কৰ্ম কৰক, কাৰণ ভাল কৰ্মৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। প্ৰকৃতিৰ নিয়ম অনুসৰি যিদৰে ঋতুৰ পৰিৱৰ্তন হয়, সেই একেদৰে প্ৰত্যেকজন ব্যক্তিৰ জীৱন কৰ্ম আৰু দৃষ্টিভংগীৰ দ্বাৰাইহে পৰিৱৰ্তন হয়। সকলো জানিও মৌন হৈ থকাৰ মান ডাঙৰ কোনো শক্তি নাই, আৰু ক্ষমা কৰি দিব পৰা জনতকৈ কোনো ডাঙৰ সুখী নাই। কোনেও নিজৰ কৰ্মফল ভোগ নকৰাকৈ হাৰিব নোৱাৰে, নিজৰ কৰ্মফল ভুগিবই লাগিব। সেইবাবেই ভাল কাম কৰক যাতে ভাল ফল পায়। যি সকলো কামনা, ইচ্ছা, মোহ আৰু লোভৰ পৰা মুক্ত হয়, তেওঁলোকেই ঈশ্বৰৰ প্ৰাপ্তি হয়। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, আপুনি যদি আপোনাৰ সকলো সময় কামনা বা ইচ্ছাবোৰৰ মাজত ডুবি থাকে, সেইটোৱেই আপোনাৰ দুখৰ প্ৰধান কাৰণ। যি হ'বলগীয়া আছে সেইটো এদিন হ'বই, আৰু যিটো হ'বলগীয়া নাথাকে সেইটো কেতিয়াও নহয়। যিসকলে এই কথাটো মানি ল'ব নোৱাৰে, তেওঁলোক সদায় দুখত থাকে, আৰু যিসকলে এই কথাটো মানি ল'ব পাৰে, তেওঁলোক সকলো সময়তে হাঁহি থাকে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, নিজৰ ক্ষমতা সম্পৰ্কে কেতিয়াও সন্দেহ নকৰিবা। ব্যক্তিয়ে যি বিশ্বাস কৰে তেনেদৰে গঢ়ি উঠে। তেওঁৰ ব্যক্তিত্ব আৰু তেওঁৰ যি বিশ্বাস কৰে, তেওঁৰ লগত সেয়েই ঘটে। সেয়ে নিজৰ ওপৰত আৰু ভগৱানৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে, কাৰণ যি ঘটিছিল ভালৰ বাবে ঘটিছিল, যি হৈছিল সেয়াও ভালৰ বাবেই হৈছে। দৰ্শক, ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।